বহুত ৰাতি হ'ল দেখোন। বাইকখন এতিয়া বেয়া হ'ব পালে মই এতিয়াতো ক'তো মেকানিকো বিচাৰি নাপাম। ধেৎ এটা হেল্প কৰিব পাৰিব নেকি? যদি আপুনি বেয়া নাপায় ইয়াত 7টা মানত আহিব পাৰিব নেকি? মেম আপুনি যদি আহে মই আপোনাক পে'মেণ্ট কৰি দিছোঁ। মোৰ মানে কাম এটা আছে। কৰক, দেৰিও হৈছে তাতে। ধেৎ তেৰি, তাই 7টা বজাত মোক মাতিছিলে নহয়, পাহৰিয়ে থাকিলোঁ। হে ভগৱান, কি যে কৰোঁ মই। ৰিয়েল লাইফৰ কথাই মনত নাথাকে, আকৌ সপোনৰো কথা কেনেকৈ মনত ৰাখোঁ। অহা কাইলৈ ৰাতিপুৱা তাইৰ অফিচৰ বাহিৰত যাওঁ নেকি? তাইক বা লগ পাওঁ নে নাপাওঁ। হে ভগৱান, তুমিয়ে বচোৱা আৰু। তুমিয়ে মোৰ জীৱনৰ একমাত্ৰ ভৰসা ভগৱান। মোৰ এই জীৱন ৰেখাৰ সুত তোমাৰ হাততে অৰ্পণ কৰিলোঁ। বাট দেখুৱা প্ৰভু। মোৰ মতে লংগিটিউড লেটিটিউড হ'ব পাৰে। আই এম নট চিয়'ৰ, বাট পেটাৰ্ণটো একো আছে। এইবোৰ টকাৰ কাৰণে নহয়, এটা যজ্ঞ হ'ব, ডাঙৰ যজ্ঞ। বিশাল যজ্ঞ হ'ব, বিশাল যজ্ঞ হ'ব।
ডাঙৰ দা তাক আঁতৰাই মই বহিম গতিত দাদা নহ'ব জীয়াৰ কথা কালি তাৰ কথা এইবোৰ কৈ থাকিবি ডাঙৰ দা মোৰ খেণ্টা কাইলৈ তাইক ডেলিভাৰী দিব পাৰিলেই মোৰ কাম চাফা কাইলৈ নথো আবে ক'ত পলাও হা ক'ত পলাও পলাবি হে পলাব বিচাৰিছ Mas. Oh my god. अबे सोता पैकेट बड़ा धमाका देखो দাদা নিচিনা বেছি দিব লাগে হে বেছি দিব লাগে হা বেছি দিওঁ আবে কোন তই আবে কাক ধৰিছ বে ঐ কি কৰি আছিল তাইৰ লগত তই ক কি কৰি আছিল তাইৰ লগত তই একো কৰা নাই ক এৰ ক এইবোৰ চব ডাৰ্ক ৱেবৰ খেল ডাৰ্ক ৱেবত এনেকুৱা কিছুমান ক্লাইণ্ট আছে যে সৰু সৰু বাচ্চাবোৰ স্মাগলিং কৰে ডাৰ্ক ৱেব ডাৰ্ক ৱেবত এনেকুৱা বহুত ঘটনা ঘটি থাকে আৰে মইতো বেলেগৰ আণ্ডাৰত কাম কৰোঁ মোৰ ওপৰতো কোনোবা আছে বেলেগৰ কাৰণে কাম কৰোঁ ঐ কোন আছে তোৰ ওপৰত তই কাৰ কাৰণে কাম কৰ ক ক কোন আছে মোৰ ওপৰত নাম লাগে কিয় কওঁ ঐ ব'লা মই তোমাক দেখিছো ক'ত সপোন
মোক কোনোবাই লৈ যায় আৰু তুমি মোক বচাই লোৱা। তুমি ছুপাৰ হিৰো নেকি? মই কোনো ছুপাৰ হিৰো নহয়, মই জাষ্ট নৰ্মেল হিউমেন। সেই ছুপাৰ হিৰো মাস্ক পিন্ধে, তুমিও পিন্ধিছা। এতিয়া তোমাৰ মাস্ক নেকি? ব'লা। ডাঙৰা ঐ ছোৱালীজনী ক'ত? ছোৱালীজনী মানে পলাই গৈছে মানে। ইউ ৰাস্কেল, তই জানো তাই কিমান ইম্পৰ্টেণ্ট আছিলে আমাৰ কাৰণে? মোক সেই ছোৱালীজনীক লাগে। তই যেনেকে হওক যি কৰ লৈ আন, হ'ব মই ৰাতিপুৱালৈকে কিবা এটা কৰি আছো। নহ'লে তোৰ অৱস্থা মই বেয়া। ঠিক আছে, টেনশ্যন ল'ব নালাগে। আপুনি কোৱা মতে আপুনি বজাৰৰ পৰা আহি আছিলে আৰু ছাডেনলি ল'ৰা এজনে আহি আপোনাক পিন এটাৰে খুচি থৈ গ'ল আৰু আপুনি বেহুজ হৈ পৰিলে, ৰাইট? হয়, একদম সেনেকুৱাই হৈছিলে যেনেকুৱা আপুনি কৈছে, আৰু মই একো ধৰিব পৰা নাই। এইটো মই হেল্থ ৰিপৰ্ট। আপোনাৰ হেল্থ ৰিপৰ্ট? মোৰ হেল্থ কেটামাইন? Oh my God, it's very serious. আৰু আপোনাক এটা কথা ক'বলৈ আছিলে। যোৱা মোৰ ভণ্টি ৰুচি, তাইৰ কিবা ভিজন আহে বোলে। ভিজন? মানে ধৰক যোৱা 6 মাহৰ পৰা তাই আপোনাৰ ড্ৰয়িং স্কুলৰ মোক তাইৰ টিচাৰে ইনফৰ্ম কৰিছে যে তাই কিবা বেলেগ ধৰণৰ ছবি আঁকে। সৰু ছোৱালী বুলি মই ইমান এটা গুৰুত্ব দিয়া নাছিলো। ৰাইট, ড্ৰয়িং মানে কেনেকুৱা ধৰণৰ ড্ৰয়িং কৰে তাই? আপোনাৰ এইটো নিশ্চয় নিশ্চয় আমি ট্ৰাই কৰিম। চিয়'ৰ। মই যি কৰিব লাগে চব চিয়'ৰ, আমি ট্ৰাই কৰিম।
I love you. দাদা তুমি বুঝছো বুঝছো ওকে না নির্মল সামনে গৈছিলে আৰু দাদাও বচাই লৈছিলে কি নাম দাদা মই নাজানো হাই ছায়া মোৰ নাম ৰবি কালি লগ পাইছিলো যে এণ্ড আই এম ৰিয়েলি চৰি কালি মই আহিব নোৱাৰিলো আৰু আপোনাৰ পে'মেণ্টটো আছিলে নহয় সেইটো থেংক ইউ বাই ৰুদ্ধ পোহৰে চিনাকি আকাশে ভৰি আছে নামি অহা যন্ত্ৰণা দুসাজা বেগে ধুমুহা হৈ নামে তেজৰ টোপাল বহু আশা জীয়াই তোলে সময়ে ৰখি যায় বেদনাৰ দিন বাঢ়ি যায় ৰূপ সলোৱাৰ কাহিনী আজিও আছে মানৱতাৰ পৰা দানৱতাৰ ছবি ভঙা দাপোনৰ মায়া ভৰা কাহিনী লিখি আছে পৃথিৱী চিনাকি অচিনাকি এন্ধাৰতে আছে পোহৰ আজি দি থগতে সলনিয়ে পৃথিৱী ৰখি আছো